নমস্কাৰ নাটছ মিডিয়াৰ সমুখ দৰ্শকক আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট বিখ্যাত মহান চলচ্চিত্ৰ পৰিচালক মিষ্টাৰ ৰাজকুমাৰৰ লগত তেওঁৰ প্ৰত্যেকখন ফিল্মতে ওতঃপ্ৰোতভাৱে জড়িত থকা আৰু তেওঁৰ ফিল্মৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰা মিষ্টাৰ সেনাপতি। আমি তেওঁৰ মনৰ কথা কিছুমান জানিবৰ চেষ্টা কৰিম আৰু লগতে তেওঁৰ পৰা আমি মিষ্টাৰ ৰাজকুমাৰৰ বিষয়ে দুই এষাৰ কথা আমি জানিব চেষ্টা কৰিম। হয়, নমস্কাৰ। আমাৰ এই অনুষ্ঠানলৈ আপোনাক আজি স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক মই সুধিব বিচাৰিম যে আপুনি মিষ্টাৰ ৰাজকুমাৰৰ লগত ইমান বছৰ ধৰি কাম কৰি আহিছে, আপোনাৰ তেওঁৰ লগত কাম কৰি আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? চাওক, এইটো সৌভাগ্য কাৰো মই আনৰ নাই বুলি ভাবোঁ, কাৰণ মিষ্টাৰ ৰাজকুমাৰ ছাৰে কেতিয়াও মানে বেলেগক এছিষ্টেণ্ট ডাইৰেকশ্যন কৰিবলৈ নিদিয়ে। চ' তেওঁ মোক লৈছে, মই বহুত ভাল পাইছোঁ আৰু বহুত এটা ডাঙৰ অনুভৱ। আৰু মই ভাবোঁ মানে মই উঠি অহা প্ৰজন্মক মই এই কামটোৰ দ্বাৰা মই তেওঁলোকক আদৰ্শ দেখুৱাবলৈ সক্ষম হ'ম। হয়, নমস্কাৰ। মই আৰু এইকণতে এটা কথা সুধিব বিচাৰিম যে তেওঁ যিহেতু তেওঁৰ ফিল্মবোৰত তেওঁ সকলো কাম নিজে কৰা দেখা যায়, এক্টিঙৰ পৰা আদি কৰি একেবাৰে যিমান ফিল্ম এখনত যিমান যি কাম কৰিবলগীয়া থাকে চব তেওঁ নিজে কৰে। তাত আপুনি তেওঁৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আপুনি কোনখিনি কাম মানে কৰে? চাওক, বহুত কাম থাকে এছিষ্টেণ্ট ডাইৰেকশ্যনত। আপোনাৰ তেওঁ চব কাম নিজে কৰিব নোৱাৰে, যেনে বাচন ধোৱা হওক, কাপোৰ ধোৱা, এনেকুৱা ধৰণৰ কাম কিছুমান মানে থাকে চিনেমাখনৰ ভিতৰত। চ' সেনেকুৱা ধৰণৰ কাম কিছুমান কৰিবলগীয়া হয়। আৰু লগতে মানে কেতিয়াবা তেওঁৰ পানী চানীও শেষ হৈ যায়, চ' লেট্ৰিনলৈ পানী আনি দিয়া, এনেকুৱা ধৰণৰ কাম বহুত থাকে, মানে এছিষ্টেণ্ট ডাইৰেকশ্যনৰ কাম থাকি যায় এনেকুৱা। হয়, আপোনাৰ লগত আপোনাৰ বিষয়ে কথা পাতিম। আমি মাজতে তেওঁৰ বিষয়ে দুই এষাৰ কথা জানিব বিচাৰিম, যিহেতু তেওঁ মানে আমি ফোন কৰিছিলোঁ, তেওঁ বিশেষ বিজিৰ কাৰণে আহিব নোৱাৰিলে। চ' তেওঁৰ বিষয়ে আমি দুই এষাৰ কথা আমি আমাৰ সেনাপতি ছাৰৰ পৰা জানিব বিচাৰিম। তেওঁ প্ৰথমতে সুধিম, তেওঁ ছাৰৰ মানে বিশেষকৈ ফেমাছ ছাৰৰ পেটটো, মানে ছাৰে পেটটো নিজৰ ফিল্মখনত দেখা যায়, প্ৰথমতে মানুহটোতকৈ পেটটো আগত আহে। চ' তেওঁ ফিল্মখনৰ বাবে পেটটোৰ বাবে তেওঁ কি কাম কৰে? ঠিক আছে, তাৰ আগতে মই এটা কথা ক'লোঁ, আপোনালোকে ক'লে যে ছাৰ নাহে। একচুৱেলি ছাৰ আহিবলৈ অলপ দিগদাৰ হয়, সময় নাপায়। আৰু জানেই এতিয়া মানে শ্ব'বিলাকত আহি থাকিলে অলপ প্ৰব্লেমো হৈ থাকে। আৰু ছাৰ এতিয়া বিশেষকৈ ঝুম 3ৰ লগত মানে খুব ঝুম 3 কামত লাগি আছে। ঝুম 3 মানে ৰিলিজ হ'ব অহা আৰু 4-5 মাহৰ ভিতৰতে ঝুম 3 ৰিলিজ হৈ যাব। তো তাৰ কামত তেওঁ লাগি আছে। এতিয়া জানেই আমাৰ ইৰাণী নাহেই নহয়। ইৰাণী মানে আমাৰ ৰাজকুমাৰ ইৰাণীও নাহে। চ' মানে তেওঁ মানে নিবিচাৰে মানে যে তেওঁ আহি ঘপককৈ এটা ইণ্টাৰভিউ দি দিয়ক। তেওঁ নিজৰ মানে অলপ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি ৰাখিব বিচাৰে। হয়, পেটটোৰ কথা ওলালে মানে একচুৱেলি ছাৰে কেতিয়াও বলিউডক কপি নকৰে। চ' তেওঁ মানে কি হয়, বেয়া পায় মানে যে অসমীয়া তেওঁ কয় অসমীয়া চিনেমাৰ ডিগ্ৰেড হোৱাৰ প্ৰথম কাৰণ হৈছে কি, বলিউডক কপি কৰাটো। চ' মানুহে বলিউডত 6 পেক উলিয়ায়। চ' সেইটো কাৰণে মানে অসমীয়াবিলাকে 6 পেক উলিয়াব গ'লেতো নহ'ব, অসমীয়া মানুহ ভাত খোৱা মানুহ। চ' ছাৰে মানে বিচাৰে যে বলিউডৰকে বেলেগ, এতিয়া বলিউডত 6 পেক আছে, ছাৰৰ পেট আছে। চ' এটা ইউনিকনেছ চবতে সেই বস্তুটো দেখা নাপায়। মানে চবে এটা কপি কৰিব বিচাৰে, কিন্তু ছাৰে মানে এটা নিজস্ব যিটো বস্তু, সেইটো বস্তু মানে আমি ৰাজকুমাৰ ছাৰৰ লগত দেখা পাব। হয়, ভাল লাগিলে। এইখিনি আমি কথা জনা নাছিলোঁ, আজি আপোনাৰ মুখৰ পৰা জানি মানে ভাল লাগিলে। এতিয়া ধৰক আমি আৰু এটা কথা, আপোনাৰ ছাৰৰ ফিল্মত আৰু এটা বস্তু ফেমাছ, ছাৰৰ গাড়ীখন। কিন্তু এতিয়া নতুনকৈ এতিয়া মিষ্টাৰ জেমছ ৰিলিজ হৈছে, তাত দেখা গ'ল যে ছাৰৰ গাড়ীখন চেঞ্জ হৈছে। ত' গাড়ীখন আগৰ গাড়ীখন বেচিলে নে কি কাৰণে গাড়ীখন চেঞ্জ কৰিলে? আপোনাৰ ভুল হৈছে, মিষ্টাৰ জেমছৰ গাড়ীখন চেঞ্জ হোৱা নাছিলে। এই যিটো নাম তোমাৰা কিয়া বুলি যিটো ফেমাছ ভিডিঅ' আহিছিল তাতে চেঞ্জ হৈছে। বাৰু ঠিকে আছে, মই কৈ দিছোঁ অলপ। মানে একচুৱেলি গাড়ীৰ কথাটো মোক বহুতে সোধে যে প্ৰতিখন চিনেমাতে একেখন গাড়ী, একে ৰঙৰ নীলা ৰঙৰ গাড়ীখন কিয় ওলায়? কাৰণ এনেকুৱাতো নহয় কি চবৰে একে, কিন্তু সেইটোতো এটা লজিক নহয়। আজি আপোনাৰ আমাৰ ছুপাৰ ৱাৰিয়ৰখনত চেলিমৰ যিখন গাড়ী আছে নীলা ৰঙৰ, কি তেওঁ মিষ্টাৰ জেমছৰ নীলা ৰঙৰ গাড়ী থাকিব নোৱাৰে নেকি? চেলিমৰ নীলা ৰঙৰ গাড়ী থাকিব পাৰে, মিষ্টাৰ জেমছৰ থাকিব পাৰে। এইটো কোনো ধৰণৰ লজিক নহয় যে একেখন গাড়ীয়ে কিয় দেখাব। আৰু দ্বিতীয়তে আপোনাৰ এতিয়া নতুনকৈ আমাৰ ছাৰে এল্টো 800ৰ লৈছে। আমি গোটেই এইবাৰ নতুন যিটো ভিডিঅ' হৈছে তাতে চব দেখাব ট্ৰাই কৰিছোঁ। গাড়ীখনৰ মিউজিক প্লেয়াৰৰ পৰা, চকাৰ পৰা, গোটেই সকলোবোৰ সকলোবোৰ অংগ আমি দেখাব ট্ৰাই কৰিছোঁ ভিডিঅ'টোত। চ' নতুন গাড়ীখন যিহেতু লোৱা হৈছে, তথাপিও গাড়ীৰ কথাটো ওলালে যেতিয়া মই কৈ দিওঁ, ৰোহিত ছেট্টীৰ লগত ছাৰে ৰোহিত ছেট্টীয়ে কথা পাতিছিলে ছাৰৰ লগত যে অসমীয়া চিনেমানে গাড়ী উৰাব পৰা যাব নেকি। চ' ছাৰে মানে একদম ষ্ট্ৰংলি এইটো মানে মনা কৰি দিছে যে কৈছে কিয় গাড়ীটো ক'তো নুৰে,
হয় গাড়ী ক'ৰবাত উৰা দেখিছে নাই, নাই। এৰোপ্লেনহে উৰে চ' ছাৰে এইবাৰ এৰোপ্লেন উৰুৱাৰ মানে ছাৰে প্লেন কৰি মানে আছে এৰোপ্লেনখন ওপৰতে ভাগি উৰিব নে মানে তলৰ পৰা যাওঁতে নে উৰি তলৰ পৰা যাওঁতে উৰি মেলি মানে ভাগি যাব তেনেকুৱা কথা ন ঠিক আছে আৰু এই এতিয়া যিহেতু গানৰ কথা ওলাই আছে হয়, হয়। চ' মানে দেখা গৈছে অসমীয়াত আজিকালি বহুত মানে কিছুমান নিম্নগামী গান ওলাই আছে হয়, হয়। তো আপোনাৰ গানখিনি বিশেষ এটা বেলেগ ৰূপৰ মানে গানটো শুনিলে যে শুনি থাকিম কিবা ভাল লগা গানখিনি হয়, চ' আপুনি গানখিনি মানে আপুনি নিজে লিখা হয় নে বেলেগৰ পৰা লিখা আৰু আপুনি যিটো নাই। অসমীয়া ফিল্মৰ যোনটো মানে অসমীয়া গানৰ যোনটো বেয়া অৱস্থা দেখিছে তাৰ ওপৰত কিবা এষাৰ ক'ব চাওক নেকি গান আপুনি ক'লে গান মই নিজে লিখা নাই মই কেতিয়াও গান নিলিখোঁ হয়। ৰাজকুমাৰ ছাৰে সকলোবোৰ নিজে কৰে হয়। চ' মানে একচুৱেলি কি হয় গান এতিয়া আমাৰ গানৰ অৱস্থা একদম বেয়া হৈ আছে হয়। চ' দুই এটা ভাল গানৰ বাহিৰে যেনেকৈ জিঅ' চিম বা ৰজনীগন্ধা পাণ মছলা এই গান কিছুমান এনেকুৱা ধৰণৰ গান কিছুমানৰ বাহিৰে মানে ভাল গান ওলোৱাই নাই হয়। চ' মই ভাবোঁ মানে যে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰিটো এনেকুৱা ধৰণৰ গানৰ প্ৰয়োজন হয়। যে যিয়ে মানে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰিটো ওপৰলৈ যাব পাৰে হয়। চ' আমি বিচাৰিছিলোঁ এতিয়া ৰিচেণ্টলি এটা আপোনাৰ এক লড়কি গানটোতো শুনিছে সেইটো আপোনাৰ গানটো? হয় হয় মানে ক্ষমা কৰিব মোৰ নহয় ৰাজকুমাৰ ছাৰৰ গান না আপোনালোকে একেলগে কৰা হয় হয় মই কৈছোঁ কিন্তু একচুৱেলি নামটো মই মোৰ আহিলে বেয়া পাওঁ হয়। কাৰণ ছাৰে যিহেতু কৰিছে মই লগতহে আছোঁ হয় চ' এক লড়কি তাৰপৰা আমাৰ এইটো নাম তোমাৰা কিয়া এই দুটাৰ গান সুন্দৰ গান বহুত বহুত মানে হিট হৈছে চ' এনেকুৱা ধৰণৰ গানে মই ভাবোঁ মানে এটা নতুন যুগৰ সূচনা কৰিব অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত হয় আৰু এটা কথা আমি শুনিব পাইছিলোঁ যে যিহেতু ছাৰৰ এই যোনটো পংকজ লেংটিৰ গান এইটো কি বুলি কয় জিঅ' চিম এইটো কি ৰজনীগন্ধা এই গানখিনি শুনি মানে ছাৰ নেক্সট ফিল্মত যোনটো ছাৰে যিহেতু চব কামবোৰ নিজেই কৰে হয়, হয়। চ' এইবাৰ বোলে কৰিঅ'গ্ৰাফাৰ দায়িত্বটো পংকজ লেংটিক দিয়াৰ কথা ভাবিছে তো তাক নহয় একচুৱেলি আপোনালোকে এটা চিক্ৰেট মই এই চেনেলৰ জৰিয়তে মই চব ৰাইজক ক'ব বিচাৰিছোঁ যে নতুনকৈ আমাৰ যিখন চিনেমা আহি আছে ঝুম 3 হয়। ঝুম 3ত মানে যিহেতু দুটা চুৰ থাকিব চুৰৰ ফিল্ম হয় এখন দুটা চুৰ থাকিব আপুনি ষ্টৰিটো কৈ দিব ন অলপ ষ্টৰিটো মই তো তাৰে এটা চুৰ আমাৰ ৰাজকুমাৰ ছাৰে নিজে কৰিব আৰু এটা চুৰৰ চৰিত্ৰত মানে আমি আমাৰ লেংটিক ল'ম বুলি ভাবিছোঁ যিহেতু লেংটিৰ লগত মই মোৰ আগৰ পৰা চিনাকি চ' ময়ে ছাৰক ক'লোঁ যে যিহেতু অসমত তেনেকুৱা ধৰণৰ এক্টৰ নাই যে হয় আপুনি কোৱাটো কথা সঁচা অসমত দুটাই টেলেণ্ট আছে মানুহ হয়, হয়। সকলো বস্তু একেটা মানে খিচিৰি টাইপ সোমাই আছে মই একচুৱেলি চাওক এজন মানুহ একাধাৰে কৰিঅ'গ্ৰাফাৰ এক্টৰ ডান্সাৰ ভিডিঅ' ডাইৰেক্টৰ এনেকুৱা ধৰণৰ হ'ব নোৱাৰে যদি সেই মানুহজনৰ নাম মিষ্টাৰ ৰাজকুমাৰ নহ'লে পংকজ লেংটি এই দুটা নামৰ বাহিৰে বাকী কোনো হ'ব নোৱাৰে চ' মই ভাবোঁ মানে যিহেতু দুজন মানে যিটো এইটো মহাপুৰুষৰ মিলন এইটো মানে আপুনি হেৰি মণিকা একদম ৰাইট কথা কৈছে আমি মণিকাঞ্চন সংযোগৰ লগত আমি মানে এইটো হেৰি কৰিব পাৰোঁ চ' এনেকুৱা ধৰণৰ কি হয় এতিয়া ভাবিছোঁ নতুনকৈ যিটো তেওঁক লোৱা হৈছে চ' আমি চাই লওঁ আৰু কিন্তু ছাৰে কাম ভাল নাপালে কিন্তু উলিয়াই দিব নাই আপুনি চিন্তা নকৰিব আমি যিহেতু আমাৰ পংকজ লেংটি ছাৰৰ কাম দেখিছোঁ তেওঁ সকলো কাম মানে এটা ভাল এটা ষ্টেণ্ডাৰ্ডত লৈ গৈ কৰি আছে নহয় এনেকুৱা একচুৱেলি এনেকুৱা ষ্টেণ্ডাৰ্ডত মই অসমত কিন্তু সঁচা কথা ক'বলৈ গ'লে পোৱা নাই যতীনে কৰি আছে যতীনে সিমান পাবগৈ পৰা নাই এতিয়া ৰাজকুমাৰ যতীনে এতিয়া এইবাৰ ৰিচেণ্টলি বহনিমানখন কৰিছে ভাল লাগিছে এখন চাই কিন্তু সেইটো লেভেল পাবগৈ পৰা নাই ছাৰৰ ফিলিংটো মানে মানে সেই এটা ফিল হয় ন যে চিনেমা চালে সেই ফিলটো অহা নাই মানে চ' যতীনে কৈছিলে এক্টিং কৰিব পাৰিম নেকি ছাৰৰ লগত তো ক'লোঁ অলপ আপগ্ৰেড কৰকচোন হয় এতিয়া আমি আৰু এটা কথা সুধিব বিচাৰিম যিহেতু আপুনি ফিল্মখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত প্ৰথমখন ফিল্মৰ পৰা এতিয়া ছাৰৰ যোনটো লেটেষ্ট গানটো লাগে সকলো লগতে আপুনি জড়িত আছে চ' মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে ছাৰৰ প্ৰথম ফিল্মখনত ধৰ অলপ কিবা এডিটিঙৰ খেলি মেলি আছিলে তো লেটেষ্টকৈ যিকেইখন ফিল্ম দেখা হৈছে ছাৰৰ বহুত উন্নত হৈছে ফিল্মখিনি মানদণ্ড হলিউড লেভেলত পাই গৈছে এতিয়া VFX কি মজা VFX দিছে হয়তো হলিউডতো এনেকুৱা VFX দেখিব পোৱা নাযায় তো এই VFXৰ ক্ষেত্ৰত মানে আপুনি কি ক'ব আৰু এটা স্পেচিয়েলি আৰু এটা কথা সুধিব বিচাৰিম এতিয়া এইখন মিষ্টাৰ জেমছত দেখা গ'ল গুলিয়াই দিয়ে শিলগুটিত লাগি জ্বলি যায় তো এই বিষয়ে আপুনি কিবা ক'ব নেকি নহয় চাওক VFXৰ কাৰণে আমি প্ৰথম এটা কণ্টেক্ট পোৱা নাছিলোঁ যাৰ কাৰণে আমি মানে VFXটো উন্নত কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া মাৰ্ভেল ষ্টুডিঅ'জৰ লগত মানে আমাৰ লিংক আপ হৈছে মানে চ' মাৰ্ভেল ষ্টুডিঅ'জে আমাক VFXটোৰ ওপৰত মানে উপদেশ দিছে বহুত চ' এইবাৰ তেনেকৈ দেখাইছোঁ এইবাৰ মিষ্টাৰ জেমছত দেখিছে কিমান সুন্দৰ VFX সেইটোৱে চ' আমি মানে কি কৈছোঁ এতিয়া এইটো হিলাই জুই লগা এইটো মানুহে মোক বহুতে হয় না মোক কৈছে মানে ধেমালিকে কৈছে আৰু যে হিলাই জানো জুই লগাই কিন্তু হিলে ঠেকা খালেতো জুই লাগেই গুলিটোতো শিলৰ হয় চ' লোহাৰ মানে চ' লোহা আৰু শিল যেতিয়া ঘনি খাই তেতিয়াতো জুই ওলাবই চ' সেনেকুৱা ধৰণৰ কথা আৰু এই বস্তুটোৰ দ্বাৰা মানে আমি একচুৱেলি বিজ্ঞানৰ শিক্ষা দিব বিচাৰিছোঁ মানে সৰু ল'ৰা ছোৱালীক
তো ভাল লাগিলে কথাখিনি জানি পেলাই এতিয়া ছাৰৰ মানে এটা কথা বিশেষকৈ আপুনিও গান গায় নেকি নহয় মই একচুৱেলি গান নাগাওঁ দুই এটা গান গুণগুণাই দিব পাৰোঁ আৰু হয় নহয় ছাৰৰ মানে আপুনি যিহেতু আমি ছাৰক বিচাৰিছিলোঁ ছাৰক নাপায় আপোনাক এতিয়া সেইটো কোৱা নাই যে আপোনাক আমি বিচৰা নাছিলোঁ আপোনাকো বিচাৰিছোঁ কিন্তু মানে ছাৰৰ লগত আমি নিশ্চয় পিছত কথা পাতিম যেতিয়া সময় পাব তো তাৰ কাৰণে ছাৰৰ যোনটো এতিয়া লেটেষ্টকৈ গান এটা আহিছে হাম তোমাৰি কিয়া নে কি নাম তোমাৰা কিয়া ন এই গানটো পাহৰি গৈছিলোঁ মই এই গানটো এবাৰ গান মানে ৰাইজক শুনাব নেকি গান মই একচুৱেলি ইমান ভাল গান গায়ক নহয় বাৰু আপুনি ছাৰৰ নিচিনাকৈ গালে হ'ল ঠিক আছে বাৰু অলপ এচিটো চলাই দিবচোন বেছি কৰি দিব অলপ ঠিক আছে চ' সহযোগ কৰিলে ভাল পাম সহযোগ মানে মই একচুৱেলি সঁচা কথা কৈ দিছোঁ মই গানত মানে গান গাওঁ এই বাথৰুমত গাওঁ এই ছাৰৰ লেভেলত গান গাব নোৱাৰে সেইটো আপুনিয়ে পাৰিব আপুনি গান নাম তোমাৰা কিয়া না জানো ना जानूं मैं जानना चाहता हूँ मैं तुम्हारा नाम क्या है ना जानूं मैं तुम्हारा नाम क्या है ना जानूं मैं जानना चाहता हूँ मैं जानना चाहता हूँ मैं ভাল লাগিলে আপোনাৰ লগত কথা পাতি ভাল লাগিলে এতিয়া যিহেতু আমাৰ সময় কম হৈ আহিছে তো আপোনাৰ লগত আকৌ এদিন কথা পাতিম তো আৰু ছাৰৰ বিষয়ে জানিব বিচাৰিম আপোনাৰ বিষয়ে জানিব বিচাৰিম এটা কথা আমি জানিব বিচাৰিলোঁ ছাৰে মানে ছাৰৰ বিয়া হৈছে নাই নহয় ছাৰৰ পেটটো দেখি মানে এনেকুৱা ধৰণৰ আপুনি মানে ভুল হেৰি নকৰিব ধাৰণা মানে ছাৰৰ কাৰণে পাৰফেক্ট ছোৱালী মই এতিয়ালৈকে আমাৰ ছাৰেও বিচাৰি পোৱা নাই আৰু ছোৱালীয়ে ভয় কৰে যে তেওঁ মিষ্টাৰ ৰাজকুমাৰৰ লগত পাৰফেক্ট হ'ব নহয় এইটো কাৰণে মানে তেওঁ মানে হেৰি কৰা নাই আৰু মানে পোৱা নাই হয় এইটো লাষ্টত কথাটো সুধি ল'লোঁ এতিয়া আমাৰ যিহেতু সময় কম হৈ আহিছে তো আমি আজি ইয়াৰ পৰা বিদায় ল'ব বিচাৰিম তেওঁৰ লগত আমি মিষ্টাৰ ৰাজকুমাৰৰ লগত এদিন আকৌ লগ হ'ম কথা পাতিম চ' আজিলৈ ইমানতে আমাৰ অনুষ্ঠান সামৰি মাৰিছোঁ কিন্তু তাৰ আগতে আমি ছাৰক আমাৰ চেনেলটোৰ বিষয়ে কি এষাৰ কৈ দিব বিচাৰিম হয় যিহেতু আপোনালোক নতুনকৈ আহিছে চ' মই দৰ্শকক ক'ব বিচাৰিছোঁ আৰু এইটো মিষ্টাৰ ৰাজকুমাৰেও এইটো বিচাৰিছে আৰু তেওঁ মোক ইয়াৰ প্ৰগ্ৰেমটোলৈ অহা আগতেই কৈ পঠাইছিল যে নতুন চেনেল চ' আমাৰ যিহেতু জনপ্ৰিয়তা আছে তেওঁলোকৰ জনপ্ৰিয়তাটো বাঢ়ক চ' সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে যিহেতু ইউটিউবত এইটো ভিডিঅ' আপলোড হ'ব চ' ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্টটো কৰিবই আৰু আপোনালোকৰ মানে যি ধুনীয়া আপোনালোকৰ গঠনমূলক সমালোচনাই এওঁলোকক মানে এটা আপগ্ৰেডড লেভেললৈ যাবলৈ সহায় কৰিব হয় ছাৰ আৰু যদি কিবা ছাৰক কিবা কুৱেশ্যন সুধিবলগীয়া আছে আমাক কমেণ্ট কৰিব পাৰে আমি ছাৰক নেক্সট টাইম আমি সুধিম হয়তো ৰাজকুমাৰ ছাৰ আৰু আমাৰ সেনাপতি ছাৰ দুইজন একেলগে আমি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিম আৰু এতিয়া আমি ইয়াতে সামৰি মাৰিছোঁ শুভৰাত্ৰি